নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা মিনি আজি লৈ আহিছোঁ ভিডিঅ'। তো আপোনালোকে ভাবিছে চাগে আজি আৰু কি নতুন ভিডিঅ' লৈ আহিছে। তো জিন্দগী মে থোৰা নয়াপন জৰুৰী হয়, তো ভাবিছোঁ আজি ভিডিঅ'টো বনাওঁ। ভিডিঅ'টো হৈছে এটা শিৱ মন্দিৰৰ ওপৰত যিটো স্থাপন হৈছে নাটকুচি টিহুচক। তো এইটো মন্দিৰৰ কথা বহুতে জানে। তো মন্দিৰটো পাঠশালা পাঠশালাকুচি নলবাৰী আদিৰ বহুত ঠাইৰ পৰা মানুহে আহি ইয়াত পূজা কৰে। কিন্তু এই মন্দিৰটো স্থাপন হোৱাৰ আগৰ বহুত নজনা কথা আছে, কিন্তু সাধু কথা নহয় নে জীয়া কাহিনী। তো ভাবিছোঁ আজি মন্দিৰটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ। তো বলক মোৰ লগত 1834লৈ উভতি যাওঁ, তাৰে আগলৈ। মন্দিৰটো স্থাপন কৰিছিল ভুৱন চন্দ্ৰ শৰ্মা। এক ছেকেণ্ড, তুমি ইমান কেনেকৈ জানা? আপোনালোকে ভাবিছে হয়নে এইটো? মই ইমান জানো কাৰণ আৰু প্ৰয়াত ভুৱন চন্দ্ৰ শৰ্মা আছিল মোৰ ককা। তো থোৰা ঘৰ কা হিষ্ট্ৰী হামে ভি পতা হে, আৰু কিতাপতো লিখা আছে বাৰু। তো এইটো কাহিনী আৰম্ভ হৈছিল আমাৰ ঘৰত হাতী আছিল। তো হাতীৰ মাউতজনৰ নাম আছিল বনি। তো বনি মাউতে এদিন সপোনত দেখিছিল যে ইয়াতে নাটকুচি য'ত শিৱ মন্দিৰটো আছে তাতে এটা শিৱ মন্দিৰ বনাই দিব লাগে বুলি কৈছিল তেওঁৰ সপোনত। তো এইটো কথা বনি মাউতে ক'ব ভয় কৰিছিল ককাক। তো ককাৰ মাকক ক'লে। ককাৰ মাকে ককাক কওঁতে ভাবিলে যে এনে কৈছে চাগে, ইমান গুৰুত্ব দিয়া নাছিল। তো তাৰে আগতে এটা কথা কৈ দিওঁ যে আমাৰ ঘৰত কেইবছৰমান যোৱাৰ পিছত এজন ৰান্ধনী আহিছিল হাজোৰ পৰা। তেওঁৰ নাম আছিল ৰংগনাথ শৰ্মা, এইটো মনত ৰাখি থ'ব। তো এদিন কি হ'ল, ককা বৰমা বজাৰলৈ গ'ল। বৰমা বজাৰলৈ গৈছিল যদিও তেতিয়া ইমান গাড়ী মটৰৰ ব্যৱস্থা নাছিল, যিহেতু 1834ৰে কথা এইটো। তো আহিব অলপমান দেৰি হৈছিল। দেৰি হোৱাতে ঘৰত যেতিয়া ৰান্ধনীজনৰ কথা সোধাত ঘৰৰ মানুহে কৈছে যে তেওঁ দুপৰীয়াৰ পৰাই নোহোৱা হৈ আছে। তেওঁ বম বম বুলি শব্দ কৰি এই হাবিৰ পিনে গৈ নোহোৱা হৈ গৈছে। আৰু তেতিয়া টিহু ৰাস্তাৰ পূব ফালৰ পৰা টিহু নদীলৈ অতব্য হাবিৰে পৰিপূৰ্ণ, খালি ব্ৰিটিছে বান্ধি দিয়া ৰাস্তাটোহে আছিলে। যেতিয়া ঘৰত ক'লে যে দুপৰীয়াৰ পৰা নাই, আৰু চালত কৰিলে হাবি বননিত, তথাপিতো নাপালে। তো বৰমা থানাত খবৰ দিবলৈ গৈছিল। যোৱাৰ টাইমত দেখিলে যে এতিয়া যিটো মন্দিৰটো য'ত আছে তাতে কোনোবাই বম বম বুলি শব্দ কৰি আছে। তো বম বম বুলি শব্দ কৰি থকাত ককা যেতিয়া ওচৰলৈ গ'ল তেতিয়া দেখিছে যে ৰংগনাথ অৰ্ধচেতন অৱস্থাত মুখেৰে ফেন ওলাই পৰি আছে। তো তেওঁক যেতিয়া ঘৰলৈ আনিলে, তাৰপিছত তেওঁ যেতিয়া মন্দিৰৰ যিখিনি মাটিৰ গাত ঘঁহি দিছিল, আচৰিতভাৱে তেওঁ সুস্থ হ'ল, কথা ক'ব ধৰিলে আচৰিতভাৱে মাটিখিনি ঘঁহি দিয়াৰ পিছত। তাৰপিছত তেওঁক বিচনাত থ'ব খোজাত তেওঁ কৈছে যে অপবিত্ৰ জেগা, মোক ইয়াত নথবি, মোক কলপাতত বহাই দিয়ে। তো কলপাতত বহাই দিয়াৰ পিছত তেওঁ অদ্ভুত আচৰণ কৰিছে, যে তেওঁ কৈছে যে মৌজাদাৰক ইমান দিন কৈছোঁ যে মোক এটা মন্দিৰ বন্ধাই দিব, ইয়াত এটা মন্দিৰ বন্ধাই দিব পৰা নাই ইয়াত এতিয়ালৈকে। ককা মৌজাদাৰ আছিল, তো এনেকৈ কৈছে। তো আৰু কৈছে যে মই কৈলাশৰ পৰা পূজাৰ সময়ত ইয়াত আহোঁ আৰু ইয়াৰ পৰা মই কেদাৰলৈ যাওঁ, সেইবাবে ইয়াত মই আশ্ৰয় ল'ব খুজিছোঁ। তাৰপিছত তেওঁক ক'লে যে মন্দিৰৰ এতিয়া য'ত জেগাখিনি আছে তাতে এখন শৰাই দিয়ে। কিছুমানে শৰাইখন ভুলতে পূব পিনে কৰি দিছিলে। তেওঁ ইয়াৰ পৰাই গম পাইছে যে পূব পিনে থৈছে। কৈছে যে ইয়াত পূব পিনে কিয় থৈছে, উত্তৰ পিনে কৰিব দিয়ে শৰাইখন। তো আচৰিতভাৱে সেইখন পূব পিনে কৰি দিছিল তেওঁলোকে। তাৰপিছত কিবাকৈ উত্তৰ পিনে কৰিলে, আৰু তেওঁ খুজিছিল যে মোক এটা চিলিম দিয়ে, যিটো গাজা খোৱাটো, তেওঁক চিলিম দিয়ে। তো চিলিমটো তেতিয়া ইমান দোকান নাছিলে, তো তেওঁক পুৰণা চিলিম এটা দি দিছিলে। কিন্তু তেওঁ ইয়াৰ পৰাই গম পাইছে যে পুৰণা চিলিম দিছে, কিয় পুৰণা চিলিম দিছ মোক। তো আহঁতৰ পাতৰ চিলিম কৰি দিছিলে, আৰু তেওঁ ইয়াৰ পৰাই বম বম বুলি শব্দ কৰিছিল, আৰু তাতে ধোঁৱা ওলাই গৈছিল। আৰু তেতিয়া সকলো হতভম্ব হৈ গৈছিল। আৰু তাৰপিছত ককাই এটা মন্দিৰ বন্ধাই দিয়ে। এইখিনি জেগাত আছিলে প্ৰথম মন্দিৰটো। তাৰপিছত প্ৰয়াত হৰেকৃষ্ণ শৰ্মা মোৰ বৰদেউতাই 1892 পকী ঘৰ হিচাপে মন্দিৰ এটা বনাই দিয়ে। তাৰপিছত কমিটি গঠন হয় আৰু ৰাইজৰ দান বৰঙণিত এতিয়া এইটো মন্দিৰ স্থাপন হৈছে।
যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে এটা কমেণ্ট কৰি জনাব তো মই লগ পাম নেক্সট ভিডিঅ'ত